নমস্কাৰ বন্ধুসকল, আজি আমি আপোনালোকক লৈ যাম এক অন্যতম ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ এক ভ্ৰমণত। অসমৰ এটা গুৰুত্বপূৰ্ণ উদ্যান হিচাপে পৰিচিত এই ঠাইখিনিৰ একেলগে আছে প্ৰাকৃতিক সৌন্দৰ্য, বন্যপ্ৰাণীৰ সুৰক্ষা আৰু ইতিহাস। ইয়াৰ অৱস্থান আছে আমাৰ দৰং আৰু শোণিতপুৰ জিলাৰ সীমান্তত। উত্তৰ অসমৰ বৃহৎ নদী ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত। সন্নিৱিষ্টকৈ গাঁও আমি যদি ক'বলৈ যাম, চিপাঝাৰি, ধনগাঁও আৰু ওৰাং গাঁৱত এই ৰাষ্ট্ৰীয় উদ্যানটো অৱস্থিত। ইয়াৰ ইতিহাস জানিবলৈ হ'লে আমি প্ৰায় 1900 চনত যাব লাগিব। 1900 চনত ওৰাং ৰাষ্ট্ৰীয় উদ্যান মানে সেই ঠাইত স্থানীয় জনজাতিৰ লোকসকলে বাস কৰিছিল। কিন্তু হঠাৎ এদিন মহামাৰী ৰোগৰ কবলত পৰি স্থানীয় জনজাতিৰ লোকসকলে এই ঠাই পৰিত্যাগ কৰে। পিছত 1915 চনত ব্ৰিটিছসকলে এই এলেকাটোক ওৰাং গেম অভয়াৰণ্য হিচাপে ঘোষণা কৰে। তাৰ পিছত 1985 চনত ইয়াই অভয়াৰণ্য ৰূপে প্ৰতিষ্ঠা কৰা হয়। তাৰ পিছত 1992 চন আহে। 1992 চনত ইয়াক ৰাজীৱ গান্ধী অভয়াৰণ্য হিচাপে নামকৰণ কৰা হয়। অৱশেষত 1999 চনত 8 এপ্ৰিল তাৰিখে ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা আৰু 2016 চনত টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হয়। ইয়াত পোৱা জন্তু যেনে একশিঙীয়া গড়, ৰয়েল বেংগল টাইগাৰ, হাতী, হৰিণ, গধূলি ইত্যাদি আমি ইয়াত দেখা পাওঁ। ইয়াৰ উপৰিও প্ৰায় 200ৰ পৰা 250 প্ৰজাতিৰ চৰাই আমি ইয়াত দেখিবলৈ পাম। আমি ইম্পৰ্টেণ্টবিলাক আলোচনা কৰিম। যেনে ফেঁচা, বেংগল হৰিকেন, ষ্ট্ৰক, পেলিকেন, ৰাড্ডি, চেলডাক, এইবিলাক চৰাই আমি ইয়াত দেখিবলৈ পাম। আমি যদি ওৰাং ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰা মাহটো হ'ব আমাৰ নৱেম্বৰৰ পৰা এপ্ৰিল মাহলৈকে সবাতকৈ ভাল হয়। বৰ্ষাকালত উদ্যান বন্ধ থাকে মে' টু অক্টোবৰ। এই সময়ত জীৱ জন্তুবোৰ বেছিকৈ দেখা যায়। ইয়াত গাইড আৰু ছাফাৰী, এলিফেণ্ট ছাফাৰী আৰু জীপ ছাফাৰী দুয়োটাই ইয়াত উপলব্ধ। মৰ্ণিং ছাফাৰী প্ৰায় আপোনাৰ পুৱা 7 বজাৰ পৰা 10 বজালৈ আৰু ইভিনিং ছাফাৰী আপোনাৰ 2 বজাৰ পৰা 5 বজালৈ আবেলি। স্থানীয় বন বিভাগৰ পৰা আপুনি অনুমতি ল'ব লাগিব। ওৰাং ৰাষ্ট্ৰীয় উদ্যান অসমৰ টাইগাৰ প্ৰজেক্টছৰ অধীনত আহে। খুব কম এলেকা থকা সত্ত্বেও ইয়াত বাঘৰ ঘনত্ব, টাইগাৰ ডাইমেনচিটি যথেষ্ট বেছি। ইয়াক মিনি কাজিৰঙা বুলিও ক'ব পাৰি। ইয়াৰ এক নিজস্ব পৰিচয় আছে। ওৰাং ৰাষ্ট্ৰীয় উদ্যান মাথো বন্যপ্ৰাণীৰ বাবে নহয়, ই অসমৰ এক গৌৰৱ, অসমৰ পৰ্যটন আৰু প্ৰাকৃতিক সম্পদৰ ধন। যেতিয়া সময় পাই এবাৰ যাওক, অনুভৱ কৰক প্ৰাকৃতিৰ গৰিমা। আমি এতিয়া প্ৰশ্নসমূহ আলোচনা কৰিম যে আজিলৈ পৰীক্ষাত কেনেধৰণৰ প্ৰশ্নবিলাক আহিছে। যেনে প্ৰথমটো প্ৰশ্ন, ওৰাং ৰাষ্ট্ৰীয় উদ্যান কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়? 1987, 1999, 2002, 2005। ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ বি, 1999। তৃতীয় প্ৰশ্ন, উদ্যানখনক মিনি কাজিৰঙা কিয় বোলা হয়? ইয়াত পাহাৰ আছে, ইয়াত গড়ৰ সংখ্যা বেছি, ইয়াত বহু নদী আছে, ইয়াত পৰ্যটক বেছি আহে। মিনি কাজিৰঙা ইয়াৰ কাৰণে বোলা হয় যে ইয়াত গড়ৰ সংখ্যা বেছি আৰু কাজিৰঙাৰ পৰা বাঘ, গড় ইয়াত আহি থাকে। সেইকাৰণে অপশ্যন নম্বৰ বি ইয়াত সঠিক এনচাৰ হ'ব। কুৱেশ্যন নম্বৰ 3, উদ্যানখন কোনখন নদীৰ কাষত অৱস্থিত? গংগা, যমুনা, দিচাং, ব্ৰহ্মপুত্ৰ। আমি আলোচনা কৰিছোঁ এইটো ব্ৰহ্মপুত্ৰ নদীৰ কাষত অৱস্থিত, অপশ্যন নম্বৰ ডি। কুৱেশ্যন নম্বৰ 4, ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ আয়তন কিমান? প্ৰায় 78.8, 150.2, 4492.3, 119.3। অপশ্যন নম্বৰ এ ইয়াৰ ৰাইট এনচাৰ হ'ব 78.8। কুৱেশ্যন নম্বৰ 5, ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ আগৰ নাম কি আছিল? ওৰাং অভয়াৰণ্য, ৰঙা অভয়াৰণ্য, গড়পুৰা উদ্যান, ব্ৰহ্মপুত্ৰ সংৰক্ষণ অঞ্চল। ইয়াৰ আগৰ নাম আছিল ওৰাং অভয়াৰণ্য, অপশ্যন নম্বৰ এ ইয়াৰ ৰাইট এনচাৰ হ'ব। কুৱেশ্যন নম্বৰ 6, উদ্যানখনত কোন জন্তু বিলুপ্ত প্ৰায় প্ৰজাতিৰ হিচাপে গণ্য? বাঘ, হাতী, গড়, ময়ূৰ। উদ্যানখনত গড় আমাৰ বিলুপ্ত প্ৰায় প্ৰজাতিৰ হিচাপে গণ্য কৰা হয়, অপশ্যন নম্বৰ চি ইয়াৰ ৰাইট এনচাৰ হ'ব। কুৱেশ্যন নম্বৰ 7, উদ্যানখন কোনখন জিলা আৰু উপজিলাত অৱস্থিত? শোণিতপুৰ আৰু দৰং, বৰপেটা আৰু নলবাৰী, ধেমাজি আৰু শোণিতপুৰ, যোৰহাট আৰু মৰণি। ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ এ, শোণিতপুৰ আৰু দৰং। কুৱেশ্যন নম্বৰ 8, উদ্যানখন কোন বছৰত অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয়?
81, 85, 90, 95 ৰাইট এনসার হ'ব 1985 চনত অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয় কুৱেশ্যন নম্বৰ 9 ওৰাং ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে জন্তু সংখ্যাত সদৃশ্য প্ৰকাশ কৰে মানস ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান নামদফা ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ৰাইট এনসার হ'ব অপচন নম্বৰ বি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কুৱেশ্যন নম্বৰ 10 ওৰাং ৰাষ্ট্ৰীয় উদ্যান কোন সংস্থাৰ দ্বাৰা সংৰক্ষিত ইউনেস্কো WWF পৰ্যটন বিভাগ অসম বন বিভাগ আমাৰ এতিয়ালৈকে ওৰাং ৰাষ্ট্ৰীয় উদ্যান অসম বন বিভাগ সংস্থাৰ দ্বাৰা সংৰক্ষিত অপচন নম্বৰ ডি কুৱেশ্যন নম্বৰ 11 ৰাজীৱ গান্ধী ওৰাং নেশ্যনেল পাৰ্ক which has been renamed as ওৰাং নেশ্যনেল পাৰ্ক is located in which state Indian state আসাম নাগালেণ্ড তামিলনাডু ৰাজস্থান আমি জানো অপচন নম্বৰ এ ইয়াৰ ৰাইট এনসাৰ হ'ব আসাম ওৰাং নেশ্যনেল পাৰ্কৰ আগৰ নাম ৰাজীৱ গান্ধী ওৰাং নেশ্যনেল পাৰ্ক আছিল বুলি আমি জানো অপচন নম্বৰ এ প্ৰশ্নবিলাক এইটোই আছিল ইয়াৰ বাহিৰে কোনো প্ৰশ্ন আহা দেখা নাযায় আপুনি যদি ভিডিঅটো কমপ্লিট কৰে তেনেহলে আপুনি সকলো কুৱেশ্যনৰ এনসাৰ আপুনি সঠিকভাৱে দিব পাৰিব মই আশা কৰিম যে আপোনাক পৰীক্ষাৰ বাবে সহায় হ'ব ধন্যবাদ ভিডিঅ' চোৱাৰ কাৰণে লাইক আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব